अरांनि पटासिमलुआव गिख्रंथाव लामा जाब्रबथायजों सासे सुबुंनि गोब्राब जखम। जोबोर गोख्रैथिजों फैनाय गंसे बुलेट बाइकआ खारबाय थानाय गंसे ट्राकआव सौग्रावनानै जायो बे जाब्रबथाया। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला उदालगुरि जिल्लानि अरां थाना सिंनि पटासिमलु तिनिआलि गिदिंनाय एबा टार्निं लामायाव बरसला फारसे थांबाय थानाय बुलेट बाइकआ ढेकियाजुलि फारसेनिफ्राय दलगाव फारसे फैबाय थानाय ट्राकआव हरखाबै सौग्रावो। जाउनाव जोबोर गोख्रैथिजों फैनाय बुलेट बाइकनि सासे सुबुङा गोब्राबै जखम जायो। उनाव ओनसोलनि सुबुंनि हेफाजाबै जखम जानाय आइजोखौ फाहामथायनि थाखाय ढेकियाजुलि सोरखारि देहा फाहामसालियाव दैथायहरो। जाब्रबथाय जानाय बुलेट बाइकनि नम्बरा AS 25 AA 3215 आरो ट्राकनि नम्बरा AS 01 HC 1047। उनाव अरां थानानि पुलिसनि मोनसे हानजाया जाथायथिलियाव नुजाथिनानै नायबिजिरनायखौ जागायो आरो जाब्रबथाय जानाय गंनै गारिखौ थानासिम लाबोयो। गुबुन फारसेथिं दलगावनिफ्राय गुप्तेश्वरसिम थांनाय आसाममाला लामानि पटासिमलुआव स्पीड ब्रेकारनि गोनांथि होनना ओनसोलनि सुबुङा दाबि खालामो। जितु दलगावर পৰা হিঙুৰিলৈকে এটা ৰাস্তা ওলাইছে আসামমালা ৰাস্তা, এইটো ৰাস্তাত মাজতে ফটাখিমুল বুলি এটা জায়গা আছে। এইটো জায়গাত মোটামুটি টাৰ্নিংটো বহুত খাৰাপ হৈ গৈছে। এইটো টাৰ্নিঙত আহি পেলাই এদিন দুদিন পিছে পিছে গাড়ী এক্সিডেণ্ট হৈ যায় আৰু ৰাতি হলে গাড়ী এইটো দোকানত সেইটো দোকানত এনেকৈ ঘুমাই দিয়ে আৰু ইফালে ৰাস্তাত সেইফালে ৰাস্তাত ঘুমাই দিয়ে, তেনেকৈ হৈ আছে। মোটামুটি ৰাস্তাটোত যে ভাল এটা স্পীড ব্ৰেকাৰ দিব দিয়া নাই আৰু নিদিয়াৰ কাৰণে কিন্তু মানুহবিলাক বেছি মৰামৰি হৈ আছে আৰু এক্সিডেণ্টটো বেছি হৈ আছে। আজিও এক্সিডেণ্ট এটা হৈছে এই মোটামুটি 1 ঘণ্টামান আগত। আপোনাৰ গাড়ী ট্ৰাকৰ লগত হৈছে। আপোনাৰ হেৰি গাড়ী আছিল বুলেট গাড়ী, বুলেটটো আহিছিল দলগাঁৱৰ পৰা আৰু ট্ৰাকটো আহি আছিল ঢেকিয়াজুলিৰ পৰা আহি পেলাই ইয়াত আহি পেলাই আপোনাৰ দুটা বাইকটো আহি পেলাই আপোনাৰ ঘুমাই দিলে। ট্ৰাকৰ 5 চাকাৰ আখৰ মুখেদি ঘুমাই দিলে। অলপৰ কাৰণে ভাগ্য হ'ল চব চেপ্ট হোৱা নাই, কিন্তু এনে মানুহটো ছোৱালীটো বাচে নে নাই সংকটজনক অৱস্থা, কিন্তু গেৰাণ্টি নাই বাচাটো। এতিয়া লৈ গৈছে ঢেকিয়াজুলি ফালে, ক'ত লৈ যায় ট্ৰাক চালকৰ বেছি কিবা হোৱা নাই, অলপ বেকা বেকি হৈছে, চেফগাৰ্ডটো অলপ বেকা হৈছে। ট্ৰাক চালকৰ একো হোৱা নাই। ভুলটো একচুৱেলি বাইকৱালাৰে আছে। অলপ চাই চিন্তি চলাব লাগে। বাইক চলালে সেইটো 4 চকা এইটো 2 চকা চাই চিন্তি যাব লাগে, কিন্তু এই চাই যোৱা নাই। আমি বিচাৰো যে এইটো জেগাত ভাল এটা স্পীড ব্ৰেকাৰ দিয়ক। স্পীড ব্ৰেকাৰ দিলে আমাৰ শান্ত হ'ব। মোটামুটি আমাৰ এইটো অলপ ক্ষয় হৈ যাব। এইটো আমাৰ উজান থানা আণ্ডাৰত পৰিছে। পুলিচ আহিছে, মোটামুটি আধা ঘণ্টামান 10 মিনিটমান আগত আহিছে। মোটামুটি এক্সিডেণ্ট পৰা 1 ঘণ্টা হ'লে আৰু আমাৰ দলগাঁৱৰ পৰা যোনটো এটা ৰাস্তা আহিছে, যোনটো আমাৰ খিংৰিলৈকে যে যোনটো আসামমালা ৰাস্তাটো আহিলে, ইয়াত সদায় এক্সিডেণ্ট হৈ আছে। ইয়াত মানুহ ডেথ হৈ আছে, মানুহবিলাক বহুত মৰি আছে। ইয়াত স্পীড ব্ৰেকাৰ দিয়া নাই। আজিৰ দিনত এটা এক্সিডেণ্ট হ'ল। এতিয়া আমাৰ অকণমান আগত এক্সিডেণ্ট এটা হ'ল। 2জন মানুহ আহিল, এটা ট্ৰাকৰ লগত এক্সিডেণ্ট হ'ল। ছোৱালীটো কিবা ভৰি চৰি ভাঙিল। এতিয়া কি ডেথ হয় নেকি এইটো ক'ব নোৱাৰো। এতিয়া আমি ৰাইজে গোটেই সোপা মিলি আমি ইয়াত ট্ৰাকটো ধৰিলো, ৰখাই দিলো ট্ৰাকটো। ইয়াত ৰাইজে প্ৰতিবাদ হৈ আছে, স্পীড ব্ৰেকাৰ লাগে। এতিয়া পুলিচ প্ৰশাসন আহি পালে, অকণমান এতিয়া আহি পালে মানে, আৰু বাদ বাকী যোনটো মানুহ দুখ পালে সেইজন মানুহক ইমাৰ্জেঞ্চি পঠাই দিয়া হ'ল। এতিয়া আমি ৰাইজে গোটেই সোপা আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈকে আমি জনাইছো যাতে ইয়াত স্পীড ব্ৰেকাৰটো দিয়ে, অকণমান চকু দিয়ে। ইয়াত যিমান এক্সিডেণ্ট হৈ আছে, ভাল মানুহবিলাক ডেথ হৈ আছে, সেইটোৰ কাৰণে আমি অনুৰোধ কৰিছো আমাক ইয়াত ইমাৰ্জেঞ্চি এটা ফটাখিমুল চেণ্টাৰত এটা স্পীড ব্ৰেকাৰ দিয়ক। এই টাৰ্নিংটো বহুত এক্সিডেণ্ট হৈ আছে, এইটো কাৰণে।